নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে দুখীয়া ল'ৰা। কেতিয়াবা ঘৰৰ মানুহে মোক সোধে, মোবাইলৰ বাহিৰে তোৰ জীৱনত কিবা দৰকাৰী বস্তু আছেনে? মই বোলো আছে চাৰ্জাৰডাল। এয়াই মোৰ জীৱনত চৰকাৰৰ পৰা পোৱা প্ৰথম সাহায্য। এটা সময় আছিল যেতিয়া হাতৰ পৰা মোবাইলটো পৰিছিল, বেটাৰীটো ওলাই গৈছিল। আৰু এতিয়া যদি মোবাইলটো পৰে, জিঅ'টো ওলাই যাওঁ কৰে। নতুন বন্ধু বান্ধৱী বিচাৰিব লাগিব। আগৰবোৰে প্ৰেমত পৰি সাংঘাতিক প্ৰেম কৰিছে আৰু মোক পাহৰি গৈছে। এতিয়া চাবা হা, কোনোদিন পথাৰলৈ গৈ নোপোৱা ছোৱালীবোৰেও ফেচবুকত ফটো দিবলৈ পথাৰ যাব। ৰাইজে নখ জোকাৰিলে বোলে নৈ বয়। কেতিয়াবা কাজিয়া লাগোতে যদি আঙুলিটো জোকাৰি দিয়ে, তেতিয়া বানপানী হয় বুলিহে ভয়। ফেচবুক এৰি ৰাইজসকল ইনষ্টাগ্ৰাম গৈ আছো। আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে তাত মোৰ ছেটিং এটা হৈয়ে যায়। মোক মায়ে ৰাতিপুৱা বিচনাৰ পৰা এনেকৈ উঠাই যে কোনোবাই বৰ্ডাৰত আক্ৰমণে কৰিছে। হে ভগৱান, এইটো তোমাৰ কেনেহেন মহিমা? কাৰোবাৰ বাবে ৩-৪জনী আৰু মোৰ বাবে এজনীও নাই। দেখাত বগা নহয় কিন্তু ধুনীয়া আছিল, বেছি ওখ নহয় কিন্তু মোৰ যোগ্য আছিল। মন্দিৰ মছজিদ নাযায় যদিও মোৰ বাবে বাহিৰত সদায় অপেক্ষা কৰিছিল। মৰম ভালপোৱা দিব নোৱাৰিছিল কিন্তু মোৰ খোজত খোজ মিলাই আগবাঢ়ি গৈছিল। নাজানো কোনে চুৰ কৰি লৈ গ'ল, মোৰ এযোৰেই চেণ্ডেল আছিল। কিছুমানে গোটেই ৰাতি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে কথা পাতি সময় পাৰ কৰে। মোৰ আকৌ এইটোহে চিন্তা আহে যে মোৰবোৰ যদি নহ'ল হয়, তেন্তে জীৱনটো কি সুন্দৰ হ'লহেঁতেন। বিয়া ঘৰত মহিলাবোৰে এজনীয়ে আনজনীৰ ড্ৰেছ দেখি জ্বলে আৰু পুৰুষবোৰে জ্বলে এজনে আনজনৰ পত্নীক দেখি। পৃথিৱীৰ প্ৰায় সকলোবোৰ ফলেই খাই পাইছো, কিন্তু ধৈৰ্যৰ ফলহে আজিলৈকে খাই নাপালো। ক'ত পায়ো? মা কচম, মোৰ গাৰ্লফ্ৰেণ্ড নাই, বহুত সুখত আছো। গাৰ্লফ্ৰেণ্ড থকাৰ লগৰ কেইটাক দেখিছো অকল কাজিয়াই লাগি থাকে। প্ৰদীপে পদুম পুখুৰীৰ পাৰত পৰক পৰক পাদি প্ৰথম পুৰস্কাৰ পালে। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, বাই।